বন্ধু বান্ধৱীসকল অসমৰ জনপ্ৰিয় অভিনেতা কে আৰু মোহন বুলি ক'লে অসমত চিনি নোপোৱা মানুহ হয়তো নোলাব। বেহাৰবাৰী আউটপোষ্টৰ ধাৰাবাহিকখনিৰ জৰিয়তে অসমৰ অতিকে আপোন হৈ পৰিছিল অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওট। এই দুগৰাকী অভিনেতাৰ বাবেই বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনি অতি জনপ্ৰিয় হৈ পৰিছিল। কিন্তু কিছুদিন পূৰ্বৰে পৰা ধাৰাবাহিকখনে দেখা পোৱা নাই অভিনেতা দুজনক। বৰ্তমানলৈকে বেহাৰবাৰী আউটপোষ্ট এৰাৰ কাৰণ মুকলিকৈ কোনো ধৰণৰ কথা প্ৰকাশ কৰা নাই অভিনেতা দুজনে। কিছুদিন ধৰি ৰং চেনেলত সম্প্ৰচাৰিত হোৱা বিয়লিৰ বৃন্দাবন ধাৰাবাহিকখনিত অভিনয় কৰি আছে অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওটে। দুদিনমানৰ পূৰ্বে অভিনেতা সিদ্ধাৰ্থ শৰ্মাই নিজৰ ফেচবুক হেণ্ডেলত এখন ফটোৰ কেপশ্যনত লিখিছে যে আমাৰ ভুলৰ কাৰণে বন্ধ হ'ব চাগে বিয়লিৰ বৃন্দাবন। সঁচাকৈ ক'বলৈ গ'লে অভিনেতা দুজনে বেহাৰবাৰী আউটপোষ্ট এৰি অনুতপ্ত অনুভৱ কৰিছে নেকি? নে পুনৰ দুয়োগৰাকী অভিনেতা ঘূৰি যাব বেহাৰবাৰী আউটপোষ্টলৈ? আকৌ দেখা পোৱা হ'ব নেকি বেহাৰবাৰী আউটপোষ্টৰ কে মোহনৰ ৰূপত? সেই কথা অৱশ্যে এতিয়ালৈকে স্পষ্ট হোৱা নাই। নে অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওটে বিয়লিৰ বৃন্দাবন ধাৰাবাহিকখনি প্ৰচাৰৰ কৌশল কৰিছে নেকি? আপোনালোকে মনত কি ভাবে এবাৰ কমেণ্ট কৰি জনাব।